এই ইয়াক এটা ৰাস্তাত যে স্কুলৰ ল'ৰা ছোৱালীবোৰ আহিছে মৰ্নিং 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 সকলোকে এটা নতুন দিনৰ নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মানে গৈ আছোঁ পেহীহঁতৰ ঘৰত। 2 বছৰ 3 বছৰ যোৱাই নাই, তেওঁলোকৰ ঘৰলৈ যাওঁ, তাত গৈ পিনে দেখাই আছোঁ। আৰু মানে বাইকখন কি আজি কালি ৰাতি আহোঁতে দেৰি হ'ল, সেইকাৰণে বেলেগৰ তাত থ'লোঁ, তাকে নিবলৈ আহিছিলোঁ অলপ আগত। দেখিছে এইটো 2 নম্বৰ টেক, প্ৰথম টেকটো কৰিছিলোঁ ভাল নহ'ল, সেইকাৰণে আকৌ এবাৰ বনাইছোঁ। দিয়ক পেহীহঁতৰ ঘৰত গৈ পিনে লগ কৰি আছোঁ। আৰু তাৰপিছত ভূটান বৰ্ডাৰ যোৱাৰ কথা আছে এবাৰ, তো চাওঁ বৰষুণ চৰষুণ যদি নিদিয়ে বেছিকৈ এবাৰ গৈ আহিম। দিয়ক গ'লে দেখা হ'ব। আহি পাইছোঁ পেহীহঁতৰ ঘৰত। পেহীয়ে চাহ বনাই আছে বুজিছেনে। পেহী কিন্তু ধুনীয়া গান গায়। পেহী এটা শুনাই দিয়কচোন, এটা 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 লাহেকৈ পাতালকৈ আহিছে কিয়, এটা পাতালকৈ শুনাই দিয়ক। ৰাৱণ আহি দিছে, ৰাৱণ দিয়ক শুনাই দিয়ক এটা গান তাতে। সেরেঙ্গই বাজিলে বুকুতে জুই সাগে তই আসিলি ফুলি যাতে হই। অডিয়েন্স এপিনে আছে, অডিয়েন্স এপিনে অডিয়েন্স নাই এবাৰ কমেণ্ট কৰিব, ভাল গান গায় কিন্তু পেহীয়ে। কাটে কি কাটে এই চাব, অডিয়েন্স চাব এইটো। ওই পিংকু তুই মারি দিছা মোটো ঘৰটা মাৰি। ও চাহটো খাই লওঁ। ও মাৰ গানটো ভাল লাগিছে না? ও খং আকৌ খং বেয়াকে কোৱা কাৰণে। ও খং খায়ে পাইছে। চাহ দিলে কিন্তু খালি খালি চাহ দেখিছে নে? খালি খালি চাহ আছে। নিতুল লগাতে নকল লাছাই বলে নিতুল লগত হাৰি খতম কৰি লওঁ। কই গলে চাহলে একো নোখোৱালে খাব, একো নাই। ভাত নোখোৱাই ইজ্জতই নি আছে সালা। চকলেট আছে পুতেকে দি আছে কিন্তু এইটো পুতেক, এইটো মাক। मालूम है तेरे बाप को मत सिखा चल। জিৰণি গ'ল, লাজ কৰিছে টোপনি। দিয়ক দাদা, দিয়ক যাওঁগৈ টাটা হেলমেটটো ক'ত গ'ল? মই টাটা দে, টাটা যাওঁগে দে। মিল যায়গা মিল যায়গা। পেহী ঘৰৰ পৰা ওলাই দিলোঁ, এতিয়া দুইটাই কাপোৰ চাপোৰ সলাওঁ, ফুৰিব যাওঁ। ক'লৈ যাওঁ? ঐ মানে কি জেগাটোৰ নামটো কি আছিলে? ভূটান বৰ্ডাৰ যাওঁ, ভূটান বৰ্ডাৰ গৈ আছোঁ। গৈ পিনে দেখাম দিয়ক, ধুনীয়া ভিউ আছে বোলে। মই গম নাপাওঁ, ই গম পায়, কৈছে এতিয়া নাজানো। মই হাতত ধৰি গৈছে, মোক পেলাবি, অলপমান বোকা হৈ গৈছে। হ'ব দিয়ক, গৈ পিনে লগ কৰি আছোঁ, কাপোৰ চাপোৰ সলাই লওঁ। ওলালোঁ ভূটান যাবলৈ, কাপোৰ চাপোৰ পিন্ধি দিছেনে। নিতুলে হেলমেট আনিব গ'ল, তাৰ বোলে হেলমেটটো বেয়া হৈছে, বেলেগ এটাৰ পৰা হেলমেট যোগাৰ কৰিব গৈছে। আহিছে ৰখক, দেখাই আছোঁ। দে জল্দি আহ, পালি হেলমেট? হ'ব নাই মোৰ মাতকৈ কনাও মই ন। দে হেলমেট চেলমেট পিন্ধি পিনে ওলাই দিওঁ আৰু দে আহ হৰি আহ ৰাম যেটো ধৰ হেলমেট পিন্ধো মই পিন্ধি হৈছে নেকি? অঁ চলো লেটছ গো। বৰ্তমান ভূটানলৈ আছে 35 কিলোমিটাৰ। আমি গৈ আছোঁ ইণ্টাৰনেশ্যনেল হাইৱে দি। कुछ भी দেখিছে নাই, ইণ্টাৰনেশ্যনেল হাইৱে নহয়, ইণ্ডিয়াৰ বাহিৰ পামগৈ আমি। চাওঁ সোমাব দিয়ে নে নিদিয়ে, কিন্তু গৈ আছোঁ, দেখাই আছোঁ। ৰখক, আগত গৈ আকৌ ৰখিম, কথা পাতিম। ৰখিলোঁ, ভাগৰ লাগি গ'ল চলাই চলাই। আৰু আছে ন, 32 কিলোমিটাৰমান আছে ন। অলপ সময় ৰখোঁ, আকৌ ওলাই যাম। এতিয়া বৰষুণটো এৰিলে যেন পাইছোঁ, কাৰণ আকৌ ধুনীয়াকৈ বতাহে গৈছে, কি বুলি কয়, ৰ'দ দিছে আকৌ নতুনকৈ। ৰাস্তাটো কিন্তু বিৰাট ধুনীয়া দিছে না, ইণ্টাৰনেশ্যনেল হাইৱে না, ইণ্টাৰনেশ্যনেল হাইৱে দি গৈ আছোঁ। চাওঁ অলপ পাই লওঁ, কিবা এটা খাই ল'ব লাগিব ৰাস্তাত, বিৰাট ভোক লাগি আছে। ঘৰত মানে একো খাই নাহিলোঁ, ৰাতিপুৱা ওলাই গ'লোঁ না, পেহীহঁতৰ তাতে যি চাহ খালোঁ আৰু সেয়াই। তাকে অলপ যাওঁ, গৈ পিনে কিবা এটা খাই পিনে আকৌ ওলাই যাম।
हम लोग अभी पर शिमला में इसलिए हिंदी में बात कर रहे हैं सब लोग शिमला में देख लीजिए शिमला आरक्षी थाना शिमला मतलब অসমৰ কোনোবা এটা জেগাটোৰ নাম শিমলা हम मालूम है तेरे बाप को मत सिखा चल শুনালে হিন্দী জেগাটা অঞ্চল ইয়াত কিবা এটা খাই লওঁ আমি দুইটাৰে ভোক লাগিছে দুইটা মোৰ লগা নাই ইয়াৰ লাগিব কিবা এটা খাবি নে খাই লওঁ শিমলাত আহি চাহ আৰু গল্লা ऑर्डर आई बना शाह गुल्ला शिमला में शाह और गुल्ला खा रहा है शिमला का परोठा गरम ना ठंडा शिमला परोठा खा खा मुँह मारी लो प्रथम ताइस ओलाई पिने कथा पाती शिमला में चाय नाश्ता करके हो गया दोनों का এটা ওলাই যাওঁ আকৌ আৰু কিমান মান আছে 12 13 और 12 किलोमीटर है ओलाई तो रहो 9 किलोमीटर बाकी 9 किलोमीटर बाकी गৈ আছো যাই আছো পাই যাম এখানে ওঠৰ আছে ড্ৰাইভ স্লো হৈ কেনে ওঠৰ আছে পাৰ হৈ আহিছোঁ SSB গেট এণ্ট্ৰি কৰিলোঁ গৈ আছোঁ ভূটানৰ ছাইডে কিন্তু এটা বস্তু বেয়া দেখিলোঁ মানে আমি এতিয়া অসমৰ পৰাই আহিছোঁ আমি এতিয়া তাত চেকিং কৰিব লগা হৈছে কিন্তু যোনটো ভূটানৰ গাড়ী আমাৰ পিছত গ'ল তেওঁলোকৰ খালি অকল পিছপিনৰ নম্বৰ প্লেটটো দেখালে আমাক নৰখালেও তেওঁলোকক হ'ব তেওঁলোকৰ কিবা ৰুল চুল আছে চাগৈ তাৰপৰা চাওকচোন ৰাস্তাটো কিমান ধুনীয়া গৈ আছোঁ আগলৈকে দেখা পাই থাকে আপোনালোকে ৰখক অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিওঁ পখিলা ইমান পখিলা আছে উৰি দেখা নাপাব চাগৈ কেমেৰাত কিন্তু বহুত পখিলা উৰি আছে ৰাস্তাত পখিলা দেখিব পাৰিছেনে বহুত ৰূপা আছে পখিলা মেইন কেছ কি এইখিনি ঘৰ চৰ একো নাই না গাড়ী মটৰ বহুত কমকৈ চলে সেইকাৰণে চাগৈ পখিলা বহুত বেছি হ'ব আগতে গৈ পিনে ৰখিলোহেঁতেন কিন্তু ৰাস্তাটো ইমান চিধা না নৰখি থাকিব নোৱাৰা হৈ গ'ল বিৰাট ধুনীয়া আৰু পখিলাবোৰ তাৰপৰা দেখা নাপাব না আপোনালোকে এবাৰ মাজৰ পৰা দেখাই দিওঁ ভিউটো হা আপোনালোকক বুজিছেনে কি চিধা মন কৰিলে জাহাজো নামিব পাৰিব ইয়াতে कुछ भी ভাল লাগিছে অলপ আগলৈ যাই লওঁ তাত বোলে আৰু ধুনীয়া জেগা এটা আছে আছে নাই মজা জাগা হা চশমা টচমা পিন্ধি কিয় পিন্ধিছ চশমাটো ৰ'দ দিছে না ঐ গৈছে আগত বোলে আৰু এটা ধুনীয়া জেগা আছে গৈ পিনে তাত ৰখাওঁ দেখাই আছোঁ ৰখি থাকক গুচি নাযাব ओ सीधे हो जा ज्यादा मेहनत मत कर सीधे रे পাহাৰখন দেখিছেনে গাঁৱৰে ঢাকি দিছে ইয়াৰ পৰা দেখা নাপাওঁ আপোনালোকে মই দেখি আছোঁ কিন্তু তই দেখিছনে ধুনীয়া লাগিছে কিন্তু মোবাইলত চাগৈ ভালকৈ দেখা নাপাব গাঁৱৰে ঢাকি দিছে বিৰাট মজা কিন্তু বিৰাট মজা গৈ আছোঁ চাউণ্ডটো শুনা পাইছে না নাজানো সেইকাৰণে চিঞৰি আছোঁ দেই হা ধুনীয়া ভিউ এটা চাবনে দেখাওনে চাওকচোন চাওক ইমান এটা ভাল নহয় তথাপি ঠিকে আছে আৰু দেখিছেনে আমাৰ ভাল লাগিছে কিন্তু লাইভ চাই পিনে বিৰাট ভাল লাগিছে তই কি লগালি না ভিউটো বহুত ধুনীয়া লাগিছে বৰ্ডাৰ পালোঁ আমি গৈ আছোঁ ৰখক वेलकम टू इंडिया पाई गलो भूटान बॉर्डर देखिছেনে কিন্তু ভিতৰত সোমাব নিদিয়ে বোলে বন্ধ আছে এতিয়া ইমান জায়গা আহিলো কিন্তু ভিতৰত সোমাব নিদিয়ে কিন্তু চাও bare কি ধুনীয়া লাগিছে দেখিবলৈ দেখিছেনে সোমাব নিদিয়ে এটা আকৌ ভটিব লাগিব ইয়াত ফটো দুটামান তুলি পিনে ভটি যাম আৰু ভূটান বৰ্ডাৰ এখন হৈছে মোৰ বাইক এইটো হৈছে মই এইটো হৈছে নিতুল और हमारी पार्टी हो रही है সোমাব নিদিলে কিন্তু তথাপিও ভিডিঅ'টো ভিউটো চাই লওক
ধুনীয়া ধুনীয়া ঘূৰি যাওঁ আৰু না কি কৰিবি ষ্টাৰ্ট বন্ধ কৰি পেলাই গৈ আছো ভিউ দেখিছেনে সোমাব নিদিলে কিন্তু দুইটাকে ইয়াৰ পৰা চাচোন দেখা পাইছে না আপোনালোকে নাজানো কিন্তু আমি ওপৰত আছো না তললৈ কিমান ধুনীয়া লাগিছে দেখি পিনে মই ব্ৰেক মাৰি চলাই আছো ইমান স্পীড গৈ আছে তললৈ हम मालूम है तेरे बाप को मत सिखा चल ষ্টাৰ্ট বন্ধ আছে কিন্তু এনেহে লগি আছে ফুৰি চাকিলে আহিলেও হয় কিন্তু আকৌ মানুহ মাতিবলৈ পঠালে বোলে সেইটো ৰাস্তাতে 3টা মানুহ মাতিব আছে মাতিব আহি পিনে ঘৰত মানুহে নাই তলাম আৰু উভতি যাব আকৌ দুঘৰক মাতিব আছে চাংগৈ হওক পাওঁ নে নাপাওঁ তেওঁলোকৰ ঘৰত তলা মাৰা হ'লে হৈ গ'ল আৰু বেঙেনা তেল এনেই পৰি আছে চবফালে আজি ভূটান কি বুলি ক'ব লাগিছিল ভূটান চাবলৈ গ'লোঁ তাতো সোমাব নিদিলে মানুহ মাতিব আহিলোঁ তাতো তলা মাৰা তেলৰ দাম কমিছেতো সেইকাৰণে মানে খৰচটো বেছি হৈ আছে ব'লক নেক্সট আৰু দুঘৰ আছে চাংগৈ পাওঁ নে নাপাওঁ মানুহ ওলাব ধৰোঁতে মানুহ পালোঁ দেখিছেনে হে ওলাব ধৰোঁতে মানুহ ওলাইছেহি মানে আমিও ওলাব ধৰোঁতে মানুহ ওলাইছেহি কি লাক আমাৰ হে হে ক'ত গৈছিলে না না বাইদেউ তেনেকৈ ক'লেতো নহ'ব না অলপমান ভালকৈ ক'ব লাগিবতো স্কুলত গ'লেতো নহ'ব নাখাওঁ দিয়ক আপুনি চাইকেল থওক মাতো তাৰপিছত গুচি যাওঁ হে নাখাওঁ দে নাখাওঁ দে দিছে মৰম দিছে মৰম মানে কোনোবা আছে ইয়াত কোনোবা আছে এই হেল্ল' বুলি কৈ দে এবাৰ সঁচাকে কোনবা থাকা বুলি ভাবিছে মই ভিডিঅ' কৰি আছো আপোনাৰ দুবাৰ ওলোৱা হ'লে চেম ঘৰ হা কিয় তুলিয়ে যাম ৰ তুলিয়ে যাম ৰ ঢকনা বেৰাই বোলো স্কুলৰ ল'ৰা ছোৱালী এটাই হাতযোৰ কৰিব ধৰিছে নমস্কাৰ কৰি পিনে चल झूठा ক'ত গৈছিলোঁ আমি ভূটান চোৱা হ'ল মানুহ মতা হ'ল মানুহৰ ঘৰ ফুৰা হ'ল হোৱা নাই কি কালি আপোনাৰ যোনটো ভিডিঅ' আছিলে সেইটো ৰাতি মই আপলোডত লগাই থৈ দিলোঁ এতিয়ালৈকে 70% হোৱা নাই মোবাইলৰ নেট খতম এডিশ্যনেল লৈছিলোঁ সেয়া খতম ইয়াত মানে নেটৱৰ্কটো ইমান বেছি শ্ল' জতাধাৰীয়ে মোক জেগা এটাত নি আছে য'ত ৱাইফাই পায় মনে মনে ৱাইফাই দি আপলোডটো দি থৈ আহোঁ ভিডিঅ'টো ব'লক তালৈ যাওঁ প্ৰথমে আহি পালোঁ ৰখক জেগাটো আপলোডটো কৰি লওঁ ৰখক ফ্ৰী ৱাইফাই ল'বলৈ আহিলোঁ বৰষুণত ফচিলোঁ দেখিছেনে দোকানৰ চাইডত ৰখি আছোঁ বৰষুণটো কমিলে গুচি যাওঁ তথাপিও আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ আজিলৈ বিদায় লৈছোঁ কাইলৈ আকৌ নতুন ভিডিঅ' আহিছে চাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পাই আছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব